মাষ্টৰ, মোক নামাৰিবি দেই। মোৰ হ'লে অকণো দুখ নাই যোৱাকালি ৰাতি মমবাতিডাল নাছিল, কাৰেণ্টটো হ'ল বহুদিন অহাই নাই। জুহালৰ জুইৰ পোহৰত জানো কৰিব পাৰি? মাষ্টৰ, মোক নামাৰিবি দেই। তোৰ ল'ৰাৰ লগত তুলনা নকৰিবি মাষ্টৰ। ৰাতিপুৱা শুই উঠিয়েই দৌৰি যাওঁ বাগানৰ মাজলৈ, দাঁতোন আনি ছাইৰে মুখখন ধুইয়ে দৌৰোঁ আকৌ ছাগলীকেইটা এৰাল দিবলৈ। মাষ্টৰ, ৰাতিপুৱা খাবলৈ নাই, সেইকাৰণেই তোক কওঁ যে দুপৰীয়া ভাতকেইটা নিদিয়াকৈ নাথাকিবি মাষ্টৰ। তহঁতৰ স্কুলৰ পৰা ঘূৰি যোৱাওঁতে জান, সেই দেখি অহা ঢেকীয়াকেইডাল আৰু মচিকেইটা যদি ছিঙি লৈ গৈ বজাৰত বিক্ৰী কৰিব নোৱাৰোঁ, তেনেহ'লে ৰাতিৰ সাঁজটো আমি লঘোণে কটাব লাগিব মাষ্টৰ। মায়ে আৰু কিমান কষ্ট কৰিব। পিতাইটো হ'ল মদাহী, আৰু পিতাইক যদি কওঁ পেঞ্চিল এডাল কিনি দিবলৈ, পিতাই এটাই কয়, ময়ো বিয়ে পাছ বোপাই, তথাপি টকা নাই বাবে চাকৰি নাই, তয়ো পঢ়ি শুনি কি কৰিবি বোপাই। মাষ্টৰ, তয়েই দেখোন ক যে আজিকালি টকা নহয় জ্ঞান লাগে। মাষ্টৰ, ময়ো পঢ়িম জান, ময়ো চাকৰি কৰিম। মাষ্টৰ, মোক নামাৰিবি দেই।